Murdabat, Murdabat. Long live, long live. Jindabad, Jindabad. Long live, long live. Jindabad, Jindabad. Long live, long live. Jindabad, Jindabad. Jindabad, Jindabad. Hoshiyar, hoshiyar. Hoshiyar, hoshiyar. Murdabat, Murdabat. Murdabat, Murdabat. Hoshiyar, hoshiyar. Jindabad, Jindabad. আদিবাসী ছাত্ৰ সন্থাৰ জিলা কমিটিৰ উদ্যোগত আৰু আমাৰ ঢেকীয়াজুলি বিভিন্ন আঞ্চলিক কমিটিৰ সহযোগত আজি আমি অখিল গগৈৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ। এইটো কাৰণেই হ'ল যোৱাকালি আমি চালোঁ মহামহিম ৰাষ্ট্ৰপতি নিৰ্বাচনত যেতিয়া ভোট প্ৰক্ৰিয়া চলি থকা সময়ত অখিল গগৈ ডাঙৰীয়াই আমাৰ যি এনডিএ চৰকাৰৰ যি মনোনীত প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক লৈ এখন বিৰূপ মন্তব্য তেখেতে আগবঢ়াইছিলে। তেখেতে কৈছিলে যে দ্ৰৌপদী মুৰ্মুক মানে কাঠৰ মূৰাৰ লগত তুলনা কৰিছে। তেখেতে কৈছে যে দ্ৰৌপদী মুৰ্মু এজনী মানে আদিবাসী মহিলা নহয়, আদিবাসী জনগোষ্ঠীৰ সম্প্ৰদায় নহয়, এই বুলি কথা তেখেতে কৈছে। আৰু এই কথাতে স্পষ্টকৈ কৈছে যে তেখেত এজনী মানে আদিবাসী সম্প্ৰদায়ৰ মহিলা নহয়। আৰু এইটো তাৰ বাক্য, যিটো বাক্য আজি আমি অতি মানে দুৰ্ভাগ্যজনক, আৰু এই বাক্যখিনিক আমি অতি মানে গৰিহণা দিছোঁ। কাৰণ আমি জানো আৰু সকলোৱে জানে যে দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী এজনী জনজাতীয় মহিলা হয়, এজনী আদিবাসী মহিলা হয়। আৰু এইটো দি আমি এনডিএ চৰকাৰক ধন্যবাদ দি আছোঁ, যিহেতু তেখেতে প্ৰথমবাৰৰ কাৰণে ভাৰত স্বাধীনৰ মানে ৭৫ বছৰৰ পিছত এজনী জনজাতীয় মহিলা হিচাপে মানে মহামহিম ৰাষ্ট্ৰপতি পদৰ বাবে তেখেতসকলে মনোনীত কৰিছে। এইটো আমাৰ কাৰণে গৌৰৱ। আৰু আমি অনাগত দিনত এনডিএ চৰকাৰৰ পৰা আশা কৰিছোঁ আদিবাসী জনগোষ্ঠীৰ যিসকল মানে মূল দাবী আছে, যিটো জনজাতিকৰণ, সেই জনজাতিকৰণ প্ৰক্ৰিয়াও অতি শীঘ্ৰে মানে তেখেতসকলে সমাধান কৰিব বুলি আমি দৃঢ় বিশ্বাস। কিন্তু অখিল গগৈৰ যিটো মন্তব্য, এই মন্তব্যক মানে আমি ধিক্কাৰ জনাইছোঁ। এইটো কাৰণে হৈছে কি তেখেতৰ যিটো এই মানসিক যিটো চিন্তাধাৰা, তেখেতে মানে আদিবাসীক বিভাজন কৰা মানে এই মন্তব্য আগবঢ়াইছে। গতিকে অখিল গগৈ ডাঙৰীয়াক আমি শিকাই দিব বিচাৰিছিলোঁ। আৰু এসময়ত অখিল গগৈক আমি সন্মান জনাইছিলোঁ, এইটো কাৰণে তেখেতে সংগ্ৰামী নেতা আছিলে। কিন্তু আজি এইটো মন্তব্য দি তেখেতৰ যিটো মানসিক চিন্তাধাৰা আমাক মানে আজি চব আমাৰ বিশেষ কৰি আমাৰ আদিবাসী জনগোষ্ঠীটো পালে যে কি কাৰণে একমাত্ৰ তেখেতৰ ৰাজনৈতিক মুনাফাৰ কাৰণেহে আদিবাসী জনগোষ্ঠীটো ভাগ কৰাৰ ষড়যন্ত্ৰত তেখেতে এইটো মানে বাক্য প্ৰদান কৰিছে। আমি আদিবাসী ছাত্ৰ সন্থাক সুকীয়াই দিব বিচাৰিছোঁ অখিল গগৈক, অনাগত দিনত আপুনি এনেকৈ মন্তব্যৰ পৰা দূৰত থাকিব, নহ'লে আপুনি তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'ব। আৰু আপোনাক আমি সুকীয়াই দিছোঁ, যদি আপোনালোকে অনাগত দিনত সেইবিলাক মানে এনেকৈ ধৰণৰ মন্তব্য ৰাখে, তেন্তে ৰাইজৰ দল আৰু আপোনাক যি আমাৰ বাগান অঞ্চলে হওক বা আমাৰ চাহ শ্ৰমিক অঞ্চলে হওক আপোনালোকৰ কোনো প্ৰৱেশ আমি নিষেধ কৰিম।